কাছৰ নিচিনা বা কাছ থকা আঙুঠি কোনে পিন্ধিব লাগে আৰু কেনেকৈ পিন্ধিব লাগে আৰু কোনে পিন্ধিব নালাগে, ইয়াৰ কি লাভ আৰু লোকচান আছে? প্ৰথমতে জানো আহক ই হয় কি। আচলতে এই যে কাছ আঙুঠিটো এইটো এটা ধাতুৰে তৈয়াৰী, যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে। এই আঙুঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ'ব পাৰে, যেনে সোণ, তাম, ৰূপ আদি। ইয়াৰ উপৰিও আজিকালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মাণ কৰা কাছৰ আঙুঠি বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙুঠিটো ফেশ্বনতো পিন্ধে, কিন্তু এনেকুৱা কৰাটো ভাল কথা নহয়। কাছৰ আঙুঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল'ব লাগে জানো আহক। কাছ এটা বহুত শক্তিশালী বস্তু বুলি কোৱা হয়। ইহঁতৰ আয়ুস বহুত দীঘলীয়া হয়। কিছুমান কাছ 200 বা 300 বছৰলৈকে জীয়াই থাকে। কাছ জল আৰু স্থল দুয়োটাতে থাকে। কাছক সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছক এটা বিশেষ মহত্ব দিয়া হয়। পৌৰাণিক মান্যতা অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মন্থনৰ সময়ত কাছ ওলোৱাৰ বাবে কাছক লক্ষী দেৱীয়েও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে লক্ষী দেৱীয়ে প্ৰসন্ন হয় বুলি কোৱা হয়। ই ধনক নিজৰ ফালে টানে। ইয়াক পিন্ধা ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। ই শুই থকা ভাগ্যকক জগায় বুলি কোৱা হয়। বেয়া হৈ থকা কাম ঠিক কৰে। সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষী দেৱী একেলগে ওলাইছিল, যাৰ ফলত বাস্তুশাস্ত্ৰত ইয়াক ইমান মহত্ব দিয়া হয়। এই আঙুঠিয়ে আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰাৰ কাম কৰে। এই আঙুঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে। ই আত্মবিশ্বাস বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম, সিহঁতি এই আঙুঠি পিন্ধিব লাগে। এতিয়া জানো আহক কাছৰ আঙুঠি পিন্ধা ফলত হোৱা লাভসমূহ। এই আঙুঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে তেওঁলোকৰ জীৱনত যদি কিবা দুখ থাকে, এই আঙুঠিটোৱে নাইকিয়া কৰে। ইয়াৰ ফলত পইচাই স্থিতি লয়, আৰ্থিক অৱস্থা ভাল হয়। মানুহজনে যি কাম কৰে তাতে সম্পূৰ্ণ আত্মবলেৰে কাম কৰে আৰু তাত তেওঁ সফলতা অৰ্জন কৰে। ইয়াক সঠিক ৰূপত পিন্ধিলে ইয়াৰ বহুত লাভ আছে। এতিয়া জানো আহক কাছৰ আঙুঠি কেতিয়া পিন্ধিব লাগে আৰু কেতিয়া কিনিব লাগে। বজাৰত বা দোকানত বিভিন্ন ধৰণৰ কাছৰ আঙুঠি পোৱা যায়, কিন্তু আপোনালোকে ৰূপৰ কাছৰ আঙুঠিহে কিনিব লাগে। এই ৰূপৰ কাছটোত কোনো মুকুতা বা পাথৰ বা বিভিন্ন ডিজাইন হ'ব নালাগে। ইয়াৰ লগতে ওফন্দি থকা কাছৰ আঙুঠি কেতিয়াও কিনিব নালাগে। শুক্ৰবাৰৰ দিনটো মা লক্ষীৰ দিন বুলি কোৱা হয়। এই দিনতেই আপোনালোকে এই আঙুঠিটো কিনিব লাগে। শুক্ৰবাৰৰ দিনা এই আঙুঠিটো পিন্ধিব পাৰি। যদি সেইদিনা পূৰ্ণিমা তেতিয়া আৰু ভাল। শুক্ৰবাৰৰ দিনা যদি পূৰ্ণিমাও তেতিয়া বহুত ভাল বুলি ধৰা হয়। ইয়াক সোঁ হাতৰ তৰ্জনী আঙুলিত পিন্ধিব লাগে। পুৰুষ হওক বা স্ত্ৰী হওক এই আঙুঠিটো তৰ্জনী আঙুলিতে পিন্ধিব লাগে। পূজা কৰি সোঁ হাতৰ তৰ্জনী আঙুলিত এই আঙুঠিটো পিন্ধিব লাগে। এতিয়া জানো আহক ইয়াক কেনেকৈ ৰাখিব লাগে, নহ'লে বা ই লোকচানো কৰিব পাৰে। এবাৰ যদি আপোনালোকে এই আঙুঠিটো পিন্ধে তেতিয়া ইয়াক লৰচৰ নকৰিব। ইয়াৰ স্থানো সলনি নকৰিব। আঙুঠিটোৰ কাছৰ মূৰটো আপোনাৰ ফালে থাকিব লাগে, বাহিৰৰ ফালে নথব। বাহিৰৰ ফালে থ'লে আপোনাৰ লোকচানহে হ'ব। জ্যোতিষ শাস্ত্ৰত এনেকুৱা 3টা ৰাশি আছে যি জল স্তব্ধৰ লগত জড়িত হৈ আছে। এই ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃষ ৰাশি আৰু মীন ৰাশি। এই ৰাশিসমূহক কাছৰ আঙুঠি পিন্ধিবলৈ মনা কৰা হয়। কাৰণ কাছ পানীতো থাকে। এনেকুৱাত এই ৰাশিসমূহে কাছৰ আঙুঠি পিন্ধিলে তেওঁলোকৰ প্ৰকৃতি বহুত ঠাণ্ডা হৈ পৰে। আপোনালোকৰ সমস্যাও আহিব পাৰে, স্বাস্থ্যও বেয়া হ'ব পাৰে আৰু চিন্তাধাৰা বেয়া হৈ পৰিব পাৰে। ইয়াৰ উপৰিও কোৱা হয় যে কাছৰ আঙুঠি পিন্ধাৰ পাছত মৃতকৰ ওচৰলৈ যাব নালাগে। যদি যাব লগা হয় তেতিয়া এই আঙুঠিটো খুলি যাব লাগে। খোলাৰ পাছত 13 দিনৰ বাবে
এই আঙুঠিটো ঘৰত মন্দিৰত গোসাঁই ঘৰত বা তুলসী তলত থ'ব পাৰে। তাৰ পিছত ইয়াক পূজা কৰি আকৌ শুক্ৰবাৰৰ দিনা পিন্ধিব পাৰে। কাৰোবাৰ জন্ম হোৱা সপ্তাহ হৈছে যদি তালৈও এই আঙুঠিটো পিন্ধি যাব নালাগে। ইয়াৰ উপৰিও যদি আপোনালোকে মদ খায় বা মাছ মাংস খায় তেতিয়া এই আঙুঠিটো পিন্ধি এইবোৰ কৰিবলৈ মানা কৰা হয়। যদি তাৰ পিছতো আপোনালোকে এই বস্তুসমূহৰ সেৱন কৰে তেতিয়া এই আঙুঠিটো পিন্ধি নাখাব। ইয়াক খুলি ল'ব। খাই হ'লে গা ধুইহে আকৌ ইয়াক পিন্ধিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।